মোৰ ঘৰৰ সৰু বাগিচা আহক দেখাওঁ। আৰম্ভ কৰিছোঁ কলৰ পৰা। এয়া কল, আপুনি ফুল, আম গছ চাব নেকি? আম লাগি আছে, দেখিছেনে? ইফালে আছে কুঁহিয়াৰ। আমাৰ ছিকিমৰ পৰা আনিছিলোঁ। ছিকিমত যেতিয়া আছিলোঁ তাৰ পৰা আনিছিলোঁ, দেউতাই ৰুই দিছিলে। এনেকৈ আছে আৰু ছিকিমৰবিলাক ন বহুত ইয়াতকৈও ডাবুল হ'ব মানে ডাঙৰ ডাঙৰ। আৰু এই মৰমৰ জেতুকা পাত, গোন্ধটোৱে কিবা ধুনীয়া লাগে ন। ভেন্দি ৰুইছে, সেয়া ভাত কেৰেলা চাঙত লাগি আছে। দেখাইছিলোঁ যে দুডালত লাগি আছে। জলকীয়া দেখিছে দেই, দেখি আছে। চিঙো হওক একেলগে। মই খুব ভাল পাওঁ এই জলকীয়াটো। আপোনালোকে কি জ্বলা বুলি কয় এইটো? কচু খাই ভাল পায় নহয়, সেয়া কচু। ময়ো ভাল পাওঁ কিন্তু। দেখিছে দেই, এয়া কচু। কি ফুল আপুনি জানেনে? ৰাতি কিন্তু বহুত ধুনীয়া গোন্ধায়। কমেণ্টছ কৰি ক'বচোন। তেতিয়াহ'লে আজি বাই। মোৰ ফুলনি বাৰী কেনেকুৱা লাগিছে ক'ব দেই। ফুলনি আৰু শাকৰো বাৰী ন, গোটেইখিনি দেখালোঁ। কেনেকুৱা লাগিছে কমেণ্টছ কৰি ক'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। বাই বাই।